আজিকালি বহুত কমন এটা সমস্যা দেখা যায় যে ইনফাৰ্টিল কাপল, তাৰ মানে পিতৃ মাতৃ হোৱাৰ চেষ্টা বহুত কৰি আছে, বহুত ইচ্ছা আছে, কিন্তু পিতৃ মাতৃ হ'বগৈ পৰা নাই কাপলছবিলাকে। তো আজিকালি এনেকুৱা সমস্যা বহুতেই দেখা গৈছে, কিন্তু এই সমস্যাটো হোৱাৰ লগে লগে আমাৰ মূৰত থিংকিং এটাই আহি যায় যে মহিলাজনীৰ কিবা সমস্যা আছে, সেই সমস্যাৰ ফলতেই প্ৰেগনেঞ্চি এচিভ কৰিব পৰা নাই। যদি তেনেকুৱা সমস্যা দেখা যায় তেনেহ'লে হাজবেণ্ডক, মানে যোনজন পিতৃ হ'ব খুজি আছে, সেই হাজবেণ্ডৰ টেষ্টটো প্ৰথমবাৰৰ বাবে কৰাব লাগে। হাজবেণ্ডৰ এটা স্পাম এনালাইচিছ এটা টেষ্ট আছে, সেই টেষ্টটো কৰাব লাগিব। যদি স্পাম কাউণ্ট 40 মিলিয়নৰ বিল' আহে তেনেহ'লে প'ৰ স্পাম কাউণ্ট হয়, সেই হাজবেণ্ডজনৰ প্ৰথমে ট্ৰিটমেণ্ট ল'ব লাগিব। মহিলাজনতকৈ হাজবেণ্ডজনৰ ট্ৰিটমেণ্টটো প্ৰথমে ল'ব লাগিব। যদি হাজবেণ্ডৰ স্পাম কাউণ্টটো 10 মিলিয়নৰ তলত আহি যায় তেনেহ'লে IUI কৰিব লাগিব, আৰু যদি স্পাম কাউণ্টটো নীল আহি যায়, 0 আহি যায়, দেন চান্সেছটো বহুত কমেই আছে যে তেখেত পিতৃ হ'ব পাৰিব। তো সেইকাৰণে প্ৰত্যেকক এটা অনুৰোধ জনালোঁ, প্ৰথমে আপোনাৰ হাজবেণ্ডৰ টেষ্ট কৰাটো অত্যন্ত দৰকাৰী, তাৰপিছতহে আপোনাৰটো কৰিব। যিহেতু এইটো ৰিলছ ভিডিঅ', বহুত কিবা কিবি ইয়াত ক'ব পৰা নাযায়। লং ভিডিঅ' যদি আপোনালোকৰ লাগে কমেণ্টত জনাব, মই ফেচবুক একাউণ্টত লং ভিডিঅ' এটা দিব চেষ্টা কৰিম। এনেকুৱা টিপছৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।